সকলোৱে হাত চাপৰি দিয়ক। এয়া পবিত্ৰ ৰাভা আৰু ওদালগুৰিৰ পানেৰীত ৰঙালী বিহু উদযাপন ৪৯ সংখ্যক পানেৰী আঞ্চলিক ৰঙালী বিহু উদযাপন উপলক্ষে হিয়াৰামঠু জুবিন গাৰ্গক সোঁৱৰণ। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট অভিনেতা তথা সমাজকৰ্মী তথা জুবিন গাৰ্গৰ ঘনিষ্ঠ বন্ধু পবিত্ৰ ৰাভা। এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত পানেৰী আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিয়ে ৰাতিপুৱা ৰঙালী বিহুৰ পতাকা উত্তোলন শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে আৰম্ভ কৰি প্ৰায় ৫ শতাধিক মহিলাই জুবিন গাৰ্গক সোঁৱৰণ কৰি মায়াবিনী গীত পৰিৱেশন কৰে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টিভি। জুবিন বিহীন বুলি ক'লে একচুৱেলি সেইটো মই আজিও সেই কথাটো মই ব্যক্তিগতভাৱে মই সেইটো কেতিয়াও মই বিশ্বাস কৰিব পৰা নাই আৰু মোৰ বিশ্বাস নহয়। জুবিন আছে, আমাৰ মাজত থাকিব, কিন্তু নিয়তিৰ পৰিহাস আমি এদিন কোনোবাখিনিত নহয় কোনোবাখিনিত আমি নোহোৱা হৈ যাওঁ। কিন্তু যিখিনি সময়ত জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হ'ল, সেইটো গোটেই অসমীয়া জাতিৰ কাৰণে খুব ডাঙৰ এটা লছ হৈছে আমাৰ, আৰু অসমীয়া জাতিৰ খুব দুৰ্ভাগ্য। আৰু আমি যেতিয়ালৈকে জীয়াই থাকিম আমি দুখ আমি সদায় লগত লৈ থাকিব লাগিব। কিন্তু আজি যিটো পানেৰীত যিটো অনুষ্ঠান হ'ল, জুবিন গাৰ্গ তেনেকেই সদায় আমাৰ হিয়াৰামঠু হৈ আমাৰ প্ৰত্যেকজন অসমীয়াৰ হৃদয়ত জুবিন সদায় জীয়াই থাকিব। ন্যায়ৰ কথাটো কি ক'ব, এতিয়া আইন আদালতত চলি আছে। এটা সময়ত যিবিলাক হয়তো জেলত আছে তেখেতসকল ওলাই আহিব। তাৰপিছতহে আমি অসমীয়া মানুহে, অসমীয়া জাতিটোৱে জুবিনক ভাল পোৱা মানুহখিনিয়ে কি জানো কৰিব, সেইটো সময়েহে ক'ব। যেন কিবা এটা যেন ছাৰপ্ৰাইজ হ'ব নেকি, তেনেকুৱা ভাৱ হয় কেতিয়াবা। গতিকে আইন আদালত মানে কি আৰু, তাততো আপোনাৰ বিবেকৰ কথা নাহে, তাততো আস্থাৰ কথা নাহে। গতিকে তাত ধন টকা পইচা আৰু বুদ্ধিৰ কথা। গতিকে এনেকুৱা লাগে যেন তেখেতসকল খুব কম দিনৰ ভিতৰত জেলৰ পৰা ওলাই আহিব আৰু মুক্তভাৱে বিচৰণ কৰি থাকিব। তেনেকুৱা ক্ষেত্ৰত আমি যেন প্ৰত্যেকজন অসমীয়াই গোটেই অসমখনতে তেখেতসকলক আমি কেনেকৈ জীয়াই ৰাখিম বা তেখেতসকলৰ কি ব্যৱস্থা ল'ম, সেইটো সময়েহে ক'ব। কিন্তু মই ভাবোঁ যে আইন আদালতে জুবিনৰ ক্ষেত্ৰত কোনো ধৰণৰ বিশেষ এটা ভাল যে আমাক এটা ন্যায় দিব, খুব কম বিশ্বাস হয় মোৰ। আৰু সেইটো আমি অসমীয়া ৰাইজে ডিচিশ্যনটো ল'ব লাগিব যে আমি কি কৰিম। সেইটোকে মই ক'লো যে কেতিয়াবা তেখেতসকলে জামিন আবেদন উঠাই লয়, কেতিয়াবা আকৌ জামিন আবেদনখন আকৌ কৰে। এই টাইমবিলাক চাওকচোন কেতিয়াৰ পৰা। গতিকে এই গোটেই কথাবিলাক জানো স্ক্ৰিপ্টেড, ক'ৰবাত নহয় ক'ৰবাত যেন কিবা এটা হৈ আছে, খেলি মেলি। গতিকে সেইটো কাৰণে মোৰ এনেকুৱা হয় যেন কেতিয়াবা গোটেই অসমীয়া ৰাইজে ছাৰপ্ৰাইজ হ'ব নেকি, তেনেকুৱা কিবা এটা হ'ব নেকি, তেনেকুৱা যেনো লাগে। গতিকে গড নোজ, ভগৱানে জানে, আৰু আমি ৰৈ আছোঁ, সময়ে ক'ব। গতিকে নিয়তিৰ পৰিহাস মই আকৌ কৈছোঁ যে সময়ে ক'ব, আৰু সময়ত অসমীয়া ৰাইজে ডিচিশ্যন ল'ব লাগিব যে আমি কি কৰিম। সেইটো এটা সংযোগ যেন অসমীয়া জাতিয়ে হেৰুৱালে। প্ৰত্যেকখন ঠাইত বা আমাৰ বিশেষকৈ মই কৈছোঁ টংলা অঞ্চলত বা আমাৰ উত্তৰ এইটো অঞ্চলত জুবিন প্ৰায় আহে, কেতিয়াবা এৰাতিৰ কাৰণে আহে, ৩ ৰাতি থাকি যায়। ইভেন আমাৰ যিখন লাষ্ট চিনেমা ৰৈ ৰৈ বিনালে, সেইখন শ্বুটিং আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টত আমাৰ পানেৰী বা এইটো অঞ্চলতে কৰাৰ কথা আছিলে। আমি পানেৰীৰ ইফালে ঘৰো চাইছিলোঁ, কিন্তু সেই পৰ্যায়ত সেইটো নহ'লগৈ, লোকেশ্যন শ্বিফ্ট হ'ল। গতিকে তেখেতৰ মানে শেষ ছবি, মানে তেখেত যোৱাৰ পিছত যিহেতু শেষৰ ছবি হ'ল সেইখন ৰৈ ৰৈ বিনালেখনৰ শ্বুটিং ইয়াতে হোৱাৰ কথা আছে। খুব ভাল এটা সম্পৰ্ক আমাৰ এই অঞ্চলটোৰ প্ৰতি, আৰু তেখেতৰ খুব মৰম আছিলে, আৰু তেখেতে খুব ভাল পাইছিলে। যেনেকৈ GMCত ৰাতিপুৱাই উঠি আমি পুৰি খাব যাওঁ, তেখেতে যায়, ঠিক তেনেকৈ বহুদিন ৰাতিপুৱাই পানেৰীত আহিও তেখেতে পুৰি খাইছে, সেইটো বহুতে নাজানে। গতিকে তেনেকুৱা ধৰণৰ এটা মৰম আছিলে। জুবিনক নিৰাপত্তাটো কোনেও দিব নোৱাৰে, জুবিনক নিৰাপত্তা দিয়ে অকল ৰাইজে। আৰু তেখেত কেনেকৈ নোহোৱা হ'ল সেইটো চবেই জানে। গতিকে ইয়াত ডেফিনেটলি এটা চক্ৰান্ত ৰচিছে, ক'ৰবাত নহয় ক'ৰবাত কিবা এটা হৈছে। গতিকে সেইটো ক্ষেত্ৰত মই বিশেষকৈ সেইটো নকওঁ যে চৰকাৰে নিৰাপত্তা দিয়া নাই বা তেনেকুৱা কথা মই নকওঁ। কিন্তু আত্মীয়খিনিয়ে যিহেতু তেখেতৰ লগত থকা মানুহখিনিয়ে যিহেতু তেখেতক নবচালে, বা মই যদি জানো যে মোৰ ল'ৰা বা আপুনি যে কোনটো কাম কৰিব নোৱাৰে, ত' তেতিয়া মোৰ ল'ৰাই যদি কিবা এটা কৈ বোলে দেউতা মই এইটো কৰিম, মই জানো যে সেইটো কৰিব নোৱাৰে বা কৰিব দিব নালাগে, তেতিয়া মই কৰিব দিম জানো? গতিকে সেই অভিভাৱকখিনি, যিখিনি মানুহ তেখেতৰ লগত আছিল, সেই মানুহখিনিয়ে ভুল, সেই মানুহখিনিয়ে দোষী, যে তেখেতসকলে
জানি বুজিও জুবিনক কিয় বাধা নিদিলে যে এইটো কাম কৰিব নালাগে, এইটো কাম কৰিব লাগে। নাই, জুবিন বুলি ক'লে বিশেষ একো নাই। জুবিন এটা শিশুসুলভ এটা মন লৈ পেলাই সদায় থাকে। গতিকে মোৰ লগত যেনেকুৱা আপোনাৰ লগতো তেনেকুৱা এটা উদাৰ মনৰ মানুহ আছিলে। গতিকে জুবিনে আপোনাৰ মনত যেনেকে থাকে মোৰ মনতো তেনেকেই থাকে। গতিকে জুবিন গাৰ্গ বুলি ক'লেই গোটেই স্মৃতি, একচুৱেলি সকলো কথাই আজিও মানে মই কৈছো নহয় যে মোৰ আজিও বিশ্বাস নহয় যে জুবিন নাই। গতিকে জুবিন গাৰ্গ নামটোৱেই জুবিন গাৰ্গ মানুহজনেই গোটেইখিনি আমাৰ প্ৰত্যেকজন অসমীয়াৰ এটা স্মৃতি হৈ আছে আৰু থাকিব। মোৰ একজেক্টলি এইখিনি সময়ত মনত নাই, কিন্তু ভালেকেইটাও প্ৰজেক্ট আছিলে। মই কাৰণ লাষ্ট চিনেমাখনৰ যেতিয়া কাম হৈ আছিলে মই তেতিয়া কাশ্মীৰত আছিলোঁ। তেখেত ঢুকোৱাৰ প্ৰায় 5-6 দিন মান আগত আমি ফোনত কথা পাতিছোঁ। তেওঁ কৈছিলে যে আহি পেলাই ৰৈ বিনালে এখন মই কৰি আছোঁ এনেকে এতিয়া এডিটিং চলি আছে, মই মিউজিকৰ কাম কৰি আছোঁ, একেলগে আহি পেলাই ধুনীয়াকৈ কামখিনি কৰিম বুলি পেলাই। তো সেইটোৱে লাষ্ট ফোন আছিলে। তাৰপিছততো আমি আৰু লগেই নাপালোঁ। গতিকে তেখেতৰ যথেষ্ট প্ৰজেক্ট আছিলে, ভাল প্ৰজেক্ট আছিলে, কৰিবলগীয়া যথেষ্ট কাম কৰি থাকি গ'ল। এতিয়াও মই ভাবোঁ যে আজি হয়তো থাকিলে জুবিন গাৰ্গ কি কৰিলেহেঁতেন, কি কৰিব, কি পালোহেঁতেন আমি, সেই বস্তু সদায় মিছ হৈ থাকিব। ৪৯তম পানেৰী আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ এইবাৰ আমি অনুষ্ঠিতীয়াকৈ পাতিছোঁ, কাৰণ অহাবাৰ আমাৰ সোণালী জয়ন্তী। তাৰ ভিতৰত আমাৰ বিশেষ পদক্ষেপ আছিলে আমাৰ জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আপোনালোকে দেখা পাইছে আমাৰ 551জন মহিলাই আমাৰ মায়াবিনী গীতটি তেওঁলোকে পৰিৱেশন কৰিছে। আজি এসপ্তাহ ধৰি তেওঁলোকে কষ্ট কৰি ৰিহাৰ্চল কৰিছিল। তাৰপিছত আজি তেখেতসকলে এই অনুষ্ঠানটো ইমান ধুনীয়াকৈ সাফল্যমণ্ডিত কৰিছে, তাৰ বাবে আমি মহিলাসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকে আচৰিত হ'ব, আমাৰ জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি আমি কাম কৰি থাকোঁতেই হঠাৎ এটা বগলী কেনেকৈ আৱিৰ্ভাৱ হ'ল আমিও নাজানো, দূৰৰ পৰা উৰি আহি আমাৰ এই ফিল্ডৰ মাজতে পৰিছে। গতিকে এই বগলীটোকো আমি জুবিনদাৰ নামতেই আজি এৰি দিম, ঘূৰাই দিম। ইয়াক আমি চিকিৎসাৰ ব্যৱস্থাও কৰিছোঁ। গতিকে এইখিনিয়ে আপোনালোকক জনালোঁ, কি ধুনীয়া জুবিনদা আজিও আমাৰ মাজত আছে চাওক। গতিকে জুবিনদাই ইয়াৰ ন্যায় পাওক, আমি তাকে কামনা কৰিছোঁ। আমাৰ বৃহত্তৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ তৰফৰ পৰা অহাবাৰ যাতে আমি আকৌ এই মহিলাখিনিক পাওঁ, তাৰ বাবেও আমি আপোনালোকৰ থ্ৰুৱে দিয়ে তেওঁলোকক অনুৰোধ জনাইছোঁ। অহাবাৰ যিহেতু আমাৰ সোণালী জয়ন্তী 50 বছৰ হ'ব, আমাৰ বৰ্ণাঢ্য কাৰ্যসূচী থাকিব। আজিও আমাৰ আছে 3টা বজাত আমাৰ মুকলি বিহু প্ৰতিযোগিতা আছে, তাৰপিছত গীত নাট ব্যৱস্থা আছে। গতিকে সকলো ৰাইজৰে আমি সহায় সহযোগিতা কামনা কৰিছোঁ। একচুৱেলি আমাৰ পানেৰী মিলন সংঘৰ তৰফৰ পৰা এইটো এটা বিশেষ পদক্ষেপ লোৱা গৈছিল। আমি যেতিয়া ফাৰ্ষ্ট মুকলি মানে বিহুৰ মিটিং হয়, সেই মিটিঙতে আমি ভাবিছিলোঁ যে এটা জুবিনদাৰ নামত আমি এটা ভাল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিম। যি আপোনালোকে দেখা পাইছে আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো কৰিছোঁ, আমি ছাকচেছ হৈছোঁ। সকলো কৰ্মকৰ্তাই কষ্ট কৰিছে, লগতে আমাৰ যিখিনি মহিলা আছে এই মহিলাখিনিৰ কষ্টৰ বিনিময়ত আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত হৈছে বুলি আমি অনুভৱ কৰিছোঁ। হয়, আজিও আজি তাৰে জ্বলন্ত প্ৰমাণ এই বগলীটো। আজি ৰাতিপুৱাৰ ভাগতে বগলীটো উৰি আহি কিনে জুবিনদাৰ য'ত শ্ৰদ্ধাঞ্জলি ফটোবিলাক কৰা হৈছিলে তাত আহি পৰিছিলে বগলীটো। গতিকে আমাৰ মাজত যে জুবিনদা এতিয়াও আছে তাৰ এই জ্বলন্ত প্ৰমাণ বগলীটো। আচৰিত। অকণমান অলপ চিকিৎসাৰ ব্যৱস্থা কৰিব লাগিব। তাৰপিছত আমি এইটো সুকলমে উৰুৱাই দিম, নহয়তো আমি বন বিভাগক গতাই দিম বগলীটো।